মানে কেইজন মানুহৰ বাবে ব্যৱস্থা কৰিছে? খুমটাই সমষ্টিৰ বাহিৰত আমাৰ মানুহ আছে 2000, প্ৰায় 2000, অলপ আগ-পাছ হ'ব পাৰে। তাৰে আমি ধৰি লৈছোঁ যে এট এ টাইম মেক্সিমাম 150 মান আহিব পাৰে এটা টাইম, কাৰণ ট্ৰেইন চেইনৰটো ৰেগুলাৰ হেৰি নহয় না। আৰু যিখিনি আহে ধৰক নিগেটিভ হ'লে, টেষ্টটো যদি নিগেটিভ হয় তেতিয়াহ'লে তেওঁলোকক ইমিডিয়েট হোম কোৱাৰেণ্টাইনলৈ পঠাই দিয়া হয়। তো আমি এতিয়া 200খন বিচনা আমি ৰেডি ৰাখিছোঁ খুমটাই সমষ্টিত। ইয়াত কেইখনমানৰ ব্যৱস্থা হ'ব? ইয়াত 25খনৰ হ'ব। সেইকাৰণে 200খন বিচনা আমি ৰেডি ৰাখিছোঁ। সেইকাৰণে আমাৰ খুমটাই সমষ্টিৰ যিসকল বাহিৰৰ পৰা আহিব তেওঁলোকৰ কাৰণে কোনো অসুবিধা নহ'ব। তেওঁলোকে খোৱা বোৱা ব্যৱস্থাটো খোৱা বোৱা ব্যৱস্থাও আমি চব নিজে তদাৰক কৰি নিজে, কাৰণ কোনো ফালৰ পৰা তেওঁলোকে অসুবিধা নাপায়। তেওঁলোকে যদি গা অসুখ হ'লে তেতিয়া নাই অসুখ হ'লেতো ডক্টৰ থাকিব ন, ডক্টৰৰ বেজি থাকিব।